নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আপোনালোকে বহুতে তন্ত্ৰ মন্ত্ৰ বা ক'লা যাদুৰ বিষয়ে শুনিছে। এখন ঘৰত যেতিয়া ক'লা যাদুৰ প্ৰভাৱ পৰে তেতিয়া ঘৰখনত সুখ শান্তিৰ লগতে টকা পইচা নাইকিয়া হয়। আজিকালি বহু মানুহে তন্ত্ৰ মন্ত্ৰৰ উপায় সৎ কামতকৈও অসৎ কামত ব্যৱহাৰ কৰিবলৈ ল'লে। ক'লা যাদুৰ প্ৰভাৱ যদি এখন ঘৰত পৰে তেন্তে সেই ঘৰখন ধ্বংস হ'বলৈ বেছি দিন নালাগে। আজিৰ এই ভিডিঅ'টোত ক'লা যাদু বা তন্ত্ৰ মন্ত্ৰৰ বিষয়ে আলোচনা কৰিম। সকলোকে স্বাগতম জনাইছোঁ সপোনৰ বৃন্দাবনলৈ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু যিসকল চেনেলটো নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব নাপাহৰিব। ক'লা যাদু বা তন্ত্ৰ মন্ত্ৰ কৰা ঘৰখনত কেতিয়াও সুখ শান্তি নহয়। সেইখন ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে বা সেইখন ঘৰৰ সমস্যা কেতিয়াও সমাপ্ত নহয়। কোনো ব্যক্তিৰ ওপৰত যদি ক'লা যাদু কৰে তেন্তে সেই ব্যক্তিজনৰ স্বভাৱত পৰিৱৰ্তন হ'ব। সেই ব্যক্তিজন সদায় অকলশৰীয়া আৰু অশান্তিত থাকিব। ইয়াৰ প্ৰভাৱ স্বাস্থ্যৰ ওপৰত লাহে লাহে পৰিব। সেই ব্যক্তিজনে ঘৰৰ মানুহকে শত্ৰু জ্ঞান কৰিব। প্ৰিয় দৰ্শক, যোনখন ঘৰত ক'লা যাদু বা তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ পৰিব সেইখন ঘৰত কিছুমান সংকেতে দেখা দিব। সেই সংকেতকেইটাৰ পৰা জানিব পৰা যাব যে সেইখন ঘৰত ক'লা যাদুৰ প্ৰভাৱ আছে। বন্ধু বান্ধৱীসকল, ঘৰত থকা তুলসী গছজোপা যদি কোনো কাৰণ নোহোৱাকৈ মৰহি যায় বা সম্পূৰ্ণৰূপে মৰি থাকে তেতিয়া তাৰ পৰা অনুমান কৰিব পৰা যায় যে সেই ঘৰখনত ক'লা যাদুৰ প্ৰভাৱ পৰিছে। ৰাস্তাতেই হওক বা ঘৰতেই হওক বা ঘৰৰ চোতালত হওক শুকান জলকীয়া আৰু সেন্দুৰ পায় তেতিয়া জানিব যে আপোনাৰ ওপৰত ক'লা যাদু কৰিবলৈ প্ৰয়াস কৰিছে। ঘৰৰ চোতালত যদি কেনেবাকৈ মৰি থকা চৰাই পায় তেতিয়া জানিব যে ঘৰখনৰ ওপৰত ক'লা যাদু বা তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ পৰিছে। প্ৰিয় দৰ্শক, সমস্যা বুলিলেই সমাধান থাকে। এই লক্ষণসমূহে যদি আপোনাৰ ঘৰতো দেখা দিছে তেন্তে ইয়াৰ প্ৰতিকাৰৰ বাবে কমেণ্টত য়েছ লিখি থৈ যাব নাপাহৰিব। যদি আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে পোনপ্ৰথমে আপুনি পায়। সকলো ভালে থাকক, কুশলে থাকক এই কৈ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।